ভিডিঅ'টোৰ জৰিয়তে শনিবাৰে জন্ম হোৱা লোকসকলৰ বিষয়ে জনাবলৈ ওলাইছোঁ। শনিবাৰে জন্ম হ'লে কেনেকুৱা প্ৰকৃতিৰ হয়, কেনেকুৱা তেওঁলোকৰ স্বভাৱ চৰিত্ৰ, কেৰিয়াৰ আৰু জীৱনশৈলী হয়, সেই বিষয়ে জনাবলৈ এই ভিডিঅ'টো বনাইছোঁ। গতিকে চাওঁ আহক শনিবাৰে জন্ম হ'লে কেনেকুৱা প্ৰকৃতিৰ হয়। আমাৰ জীৱনটো গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ওপৰত ভিত্তি কৰি চলোৱা হয়। জন্মৰ বাৰ, দিন, তাৰিখ, সময়, নক্ষত্ৰ সকলোবিলাকৰ ওপৰতে এজন মানুহ জন্ম হোৱাৰ লগালগ তেওঁৰ জীৱনটো চলে। আৰু সেই জীৱনৰ ওপৰতে, সেই গ্ৰহ নক্ষত্ৰৰ ওপৰতে আধাৰ কৰি আমি আমাৰ জীৱনটো চলাই যাওঁ আৰু শেষলৈকে আমি সেইদৰে কটাব লগা হয়। তাৰ মাজত কেতিয়াবা ভাল দিন আহে আৰু কেতিয়াবা বেয়া দিন আহে। কষ্টৰ জীৱনৰ মাজে মাজে আমি কিছুমান উঠন পতন হৈ থাকে জীৱনত, আৰু সেই মাজেৰে আমি জীৱনবোৰ কটাব লগা হয়। হয় বন্ধুসকল, আজি শনিবাৰে জন্ম হোৱা লোকসকলৰ বিষয়ে মই আপোনালোকক জনাবলৈ এই ভিডিঅ'টো বনাইছোঁ। শনিবাৰে জন্ম হ'লে শনিদেৱৰ বিশেষ কৃপা লাভ কৰি এই লোকসকল জন্ম হয়। তেওঁলোকে শনিবাৰে জন্ম হোৱা লোকসকল দেখিবলৈ ধুনীয়া থাকে, ফেশ্বনেবল থাকে আৰু অতি উৎসাহিত উৎফুল্লিত মনৰ ব্যক্তি থাকে। তেওঁলোক শনিবাৰে জন্ম হোৱা লোকসকল সদায় হাঁহিমুখীয়া থাকে। দেৱৰ কৃপাত এওঁলোকৰ ভাগ্য দেৰিকৈ হ'লেও উজ্জ্বল হয়েই। শান্ত প্ৰকৃতিৰ, কিন্তু নিজৰ কথা আৰু মনোবল তেওঁলোকৰ বহুত ভাল থাকে আৰু কাকো তেওঁলোকে ঠগিব নিবিচাৰে। শনিবাৰে জন্ম হোৱা লোকসকল বহুত বিশ্বাসী থাকে আৰু তেওঁলোকে কাকো মূৰ্খ বনাব নিবিচাৰে। শনিবাৰে জন্ম লোকসকলৰ মনত একো লুকাই নথয় আৰু অতি বিশ্বাসী থাকে। মুখৰ আগত তেওঁলোকে বহু মানুহক কথা কৈ দিয়ে বাবে বহু ক্ষেত্ৰত তেওঁলোকক মানুহে বেয়াও পায়। মানসিকভাৱে বহুত ষ্ট্ৰং থকাৰ লগতে যিকোনো কামৰ প্ৰতি মন দিয়ে আৰু কামৰ ক্ষেত্ৰতো তেওঁলোক সদায় ষ্ট্ৰং থাকে। অলপ কষ্টকৰ জীৱন বহু কটাব লগা হয়। তেওঁলোকে বহু চেষ্টাৰ মূৰত কিন্তু এওঁলোকৰ জীৱনত উন্নতি কৰে আৰু সৌভাগ্যৱান হয়। টকা পইচা বহুত কষ্ট কৰিব লগা হয় যদিও সফলতা পায়। টকাৰ বাবে তেওঁলোকে অলপ কষ্ট কৰিব লগা হয়। মাজে মাজে কষ্টকৰ জীৱন কটায় আৰু এওঁলোকে টকা পইচা খৰচ কৰোঁতে বহুত ভাবি চিন্তি খৰচ কৰে। গতিকে বহু মানুহে তেওঁলোকক কঞ্জুচ বুলিও ক'বলৈ লয়, কিন্তু তেওঁলোকে হিচাপ কৰিহে সদায় চলিব বিচাৰে। শনিবাৰে জন্ম হোৱা ব্যক্তিসকলৰ কেৰিয়াৰ, তেওঁলোকে পুৰাতত্ত্ব বিভাগ, ভূগোল, বিজ্ঞান শাখা অথবা তেওঁলোকে যদি লোহাৰ কাম কৰে, সেইবিলাক জেগাত তেওঁলোকে কেৰিয়াৰ যথেষ্ট সফলতা লাভ কৰে আৰু সেইবোৰ জেগাত তেওঁলোকে যদি সেইবিলাকত নিজৰ কষ্ট বা সেইবিলাক কেৰিয়াৰ হিচাপে লয়, ভৱিষ্যতে তাহাঁতক বহুত উন্নতি কৰিব পাৰে আৰু জীৱনটো সুখকৰ হয়। শনিবাৰে জন্ম হোৱা ব্যক্তিৰ প্ৰেম আৰু বন্ধুবৰ্গ তেওঁলোকৰ কম থাকে যদিও যেতিয়া তেওঁলোকৰ বন্ধু যিসকল থাকে তেওঁলোক বহুত তেওঁলোকৰ সহায়কৰ্তা হয় আৰু বন্ধুসকলক সদায় বিশ্বাসী বন্ধুৱে তেওঁলোকে পায়। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকৰ বিবাহিক জীৱনটো অলপ কষ্টকৰ হয়। নিজৰ জিত স্বভাৱৰ কাৰণে কিছু ক্ষেত্ৰত দন কাজিয়া হয়। তেওঁলোকৰ জীৱনটো দুখৰ হয় যদিও তেওঁলোকৰ বৈবাহিক জীৱনটো বহুত দীঘলীয়া হয় আৰু সুখময় হয়। নিজে নিজৰ সংগীক কেতিয়াও তেওঁ ঠগিব নিবিচাৰে। নিজৰ যিমান কষ্ট হ'লেও নিজৰ সংগীক তেওঁ যথেষ্ট ভাল পায়। দন হাই কাজিয়াৰ মাজেৰেও নিজৰ বৈবাহিক জীৱনটো ভালদৰে কটাবলৈ চেষ্টা কৰে। সেইকাৰণে মাজে মাজে তেওঁলোকৰ জীৱনটো উঠা নমা কৰি থাকে। বৈবাহিক জীৱনত এইবিলাক পৰিস্থিতিৰ কাৰণে মাজে মাজে তেওঁলোকৰ জীৱনত অশান্তিৰ এটা পৰিৱেশ সৃষ্টি হয়। শনিবাৰে জন্ম হোৱা লোকসকলৰ স্বাস্থ্য, বিষ আৰু ৰোগ শৰীৰত বেছি হয়। শৰীৰত কঁকালৰ বিষ, পেটৰ বিষ, ভৰিৰ বিষ আদি যথেষ্ট বিষৰে তেওঁলোকৰ জীৱনটো প্ৰায় এনেকুৱা হৈ থাকে যে তেওঁলোকে বিষৰ পৰা পৰিত্ৰাণ পাবলৈ বহুত চেষ্টা কৰে। অৱশ্যে দৰৱ জাতি ল'লে তেওঁলোকৰ এই বিষ আদি ভাল হৈ যায় সোনকালে। তেওঁলোকৰ স্বাস্থ্য বেয়া হোৱাৰ আন এটি কাৰণো হৈছে তেওঁলোকে খোৱা আৰু বোৱা, শোৱা এই সকলোখিনি সময়মতে নকৰে। স্বাস্থ্যই পৰম ধৰ্ম বুলি কথাষাৰ মানি নলয় আৰু দেৰিকৈ খায়, দেৰিকৈ শুৱে আৰু তেওঁলোকে দেৰিকৈ উঠি ভাল পায়। সেইবাবে তেওঁলোকৰ স্বাস্থ্যত এই বিষ কোপ আদিবোৰ চলি থাকে আৰু লাহে ধীৰে কিন্তু সেইবিলাক নাইকিয়াও হৈ যায়। দৰৱ খালে সোনকালে আৰোগ্য অনুভৱ কৰে। শনিবাৰে জন্ম হোৱা লোকসকলৰ শুভ সংখ্যা 3, 6 আৰু 9। শুভ ৰং ক'লা আৰু ৰঙা আৰু তেওঁলোকৰ শুভ বাৰ হৈছে মঙলবাৰ আৰু শনিবাৰ। শনিদেৱক আৰাধনা কৰিলে তেওঁলোকে জীৱনত বহুত উন্নতি কৰিব পাৰে। তাৰোপৰি তেওঁলোকে যদি ক'ৰবালৈ ওলাই যায়, ৰঙা বা ক'লা বস্ত্ৰ লগত ল'লে শুভ ফল প্ৰাপ্ত কৰে। এই ভিডিঅ'টো আপোনালোকৰ বাবে শনিবাৰে জন্ম হোৱা লোকসকলৰ বিষয়ে জনালোঁ। আন বাৰে জন্ম হোৱা লোকসকলৰ বিষয়ে জানিবলৈও মই এই চেনেলৰ জৰিয়তে জ্যোতিষ ইনফৰমেশ্যন লিংকৰ জৰিয়তে ভিডিঅ' বনাইছোঁ। আপোনালোকে চাবলৈ নাপাহৰিব। ধন্যবাদ।